হেল্ল' বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটাৰে আজি আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ এই ভিডিঅ'টোত পপুলাৰ দুটা গেমিং এপ মানে ফ্ৰী ফায়াৰ আৰু পাবজি, গতিকে এই দুটা গেমৰ তুলনামূলক আজি বিশ্লেষণ দাঙি ধৰিম। মানে ক'ত কি কেনেকুৱা পাৰ্থক্য আছে আজি ভিডিঅ'ত সকলোবোৰ ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সকলোৱে চাই থাকিব, তেতিয়া আপোনালোকে সকলোবোৰ গম পাব। গতিকে প্ৰথমতে হৈছে পপুলাৰিটি। এই গেম দুটাৰ পপুলাৰিটি কোনটো বেছি কোনটো পপুলাৰিটিটো বেছি। গতিকে চাওক, আপোনালোকে যদি চেক কৰিব বিচাৰে, গতিকে আপোনালোকে ফ্ৰী ফায়াৰ গেমটোৱে আপোনালোকে প্লে ষ্ট'ৰত যদি চেক কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখা পাব তাতে এই ফ্ৰী ফায়াৰ যি ডাউনলোডাৰ আছে 500 মিলিয়ন। আৰু ঠিক তেনেদৰে পাবজি যদি আপোনালোকে চায়, পাবজিত আপোনালোকে ডাউনলোড দেখা পাব যে 100 মিলিয়ন। গতিকে হয়তো পাবজিৰ ডাউনলোডাৰ কম হ'ব পাৰে ফ্ৰী ফায়াৰতকৈ। গতিকে এইটো নুবুজায় যে এইটো ফ্ৰী ফায়াৰৰ পপুলাৰিটিটো বেছি বা পাবজিৰ পপুলাৰিটিটো কম, সেইটো কথা নহয়। আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে এই পপুলাৰিটিবিলাক আপোনালোকে ডেইলি কিমান ইউজ কৰে, সেই এপ বা গেমটো কিমান ইউজ কৰে সেইটোৰ ওপৰতহে পপুলাৰিটি দিয়া হয়। গতিকে যিহেতু পাবজিৰ হওক বা ফ্ৰী ফায়াৰ হওক, গতিকে 50 মিলিয়নে হয় তাৰ ডেইলি ইউজাৰ, ডেইলি কিমান ইউজ কৰে সেইটো যিহেতু 50 মিলিয়ন হয়। গতিকে এইটোৰ পৰা ক'ব পাৰি যে পাবজি আৰু ফ্ৰী ফায়াৰৰ যিটো পপুলাৰিটিটো ছেম লেভেলৰ হয়। গতিকে এতিয়া হওক কেৰেক্টাৰ, তাৰ বৈশিষ্ট্য কি কি আছে ফ্ৰী ফায়াৰ আৰু পাবজি, যিটো কৈ আছোঁ গেমৰে কথা। গতিকে ফ্ৰী ফায়াৰ আপোনালোকে চায়, ফ্ৰী ফায়াৰ যদি আপোনালোকে মন কৰে, ফ্ৰী ফায়াৰ গেমটো আপোনালোকে যিটো ল' ডিভাইচ মোবাইল বুলি ক'ব পাৰি আৰু সেই মোবাইল ফোনত আপোনালোকে খেলিব পাৰে। ধৰি লওক 1 GB ৰেমত ধৰি লওক 2 GB ৰেমৰ তলত যিবিলাক মোবাইল থাকে আৰু সেইবিলাকত আপোনালোকে ফ্ৰী ফায়াৰ গেমটো সুন্দৰভাৱে খেলিব পাৰে। কি ক'ম আৰু হেং চেং মাৰাকৈ হ'লে আপোনালোকে কিবাকৈ হ'লে খেলিব পাৰিব। সেই 1 GB ৰেমৰ মোবাইল হ'লে আপোনালোকে খেলিব পাৰিব। কিন্তু আপোনালোকে যদি পাবজি খেলিব বিচাৰে বা পাবজি যদি আপোনালোকে গেমটো খেলিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মিনিমাম 2 GB ৰেম লাগিব। আৰু যদি আপোনালোকে যদি হেভি হেভি যদি ভালদৰে খেলিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ 2 GB ওপৰত লাগিব বা 3 GB 4 GB টো মিনিমাম 4 GB লাগিবই। 2 GB টো মিনিমাম কিবাকৈ চলি যাব, কিন্তু আপোনালোক ভালদৰে আৰু খেলিব আপোনালোকে 3 GB 4 GB ৰেমৰ মোবাইল এটা লাগিব। গতিকে এতিয়া হৈছে আপোনালোক গ্ৰাফিক্স। গতিকে এই দুটা গেমৰ গ্ৰাফিক্স কোনটো কোনকৈ বেছি ভাল। গতিকে পাবজিৰ গ্ৰাফিক্সটো সঁচাকৈ আপোনালোকে যিবিলাকে খেলে সকলোৱে গমেই পাই চাগে, পাবজিৰ যিটো গ্ৰাফিক্স সেইটো আপোনালোকৰ ফ্ৰী ফায়াৰতকৈ বেছি উন্নত হয়। গতিকে এতিয়া হৈছে গেমিঙৰ টাইম, কোনটো গেমত কিমান টাইম লাগে। গতিকে আপোনালোকে ফ্ৰী ফায়াৰত চালে গম পাব যে আপোনালোকে ফ্ৰী ফায়াৰত এটা গেম মেটচ খতম হ'বলৈ আপোনালোকৰ 10-15 মিনিটৰ কাফি, আৰু 10-15 মিনিটে কাফি, 10-15 মিনিটৰ ভিতৰত এটা মেটচ খতম হৈ যায়, সম্পূৰ্ণ হৈ যায় আৰু আপোনালোকে যদি পাবজিত চায়, পাবজি একদম মিনিমাম কিছুমান হয়তো আছে 30-35 মিনিট বা 50 মিনিটলৈ এনেকুৱা গেম তাৰপিছত আপোনালোকে এই 30-35 মিনিটৰ কি ক'ম আৰু 30-35 মিনিটৰ পিছতে আপোনালোকৰ এটা মেটচ সম্পূৰ্ণ হয়। গতিকে আপোনালোকে আৰু এটা কথা ক'ব আছে যে পাবজি গেমটো আপোনালোকৰ 1.7 GB JB GBৰ ওপৰত। গতিকে আৰু আপোনালোকে যদি ফ্ৰী ফায়াৰ চায়, আৰু এইটো আপোনালোকৰ 567 MB ভাবক, আৰু 567 MB আৰু 1.5 GBৰ ওপৰত কিমান। গতিকে এইখিনিয়ে আছিলে একদম সৰু সুৰা আপোনালোকক কি ক'ম আৰু অলপ পাৰ্থক্য দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো কেনে পালে জনাব, বুজাব পাৰিছোঁ নে নাজানো। যদি পাৰিছোঁ লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে এই চেনেলটো শ্বেয়াৰ কৰি দিব। থেংক ইউ।